আৰু শংকৰদেৱৰ জন্ম বৃত্তান্তত যিখিনি বস্তু থাকিব লাগে এই আলিপুখুৰীতেই আছে। ব্ৰিটিছৰ দিনত প্ৰথম ছাৰ্ভে হয়, তেতিয়াই গুৰুজনা নামত ইয়াত 5 ঠাইতকৈ মাটি আছে। এজন মুছলমানে, তেখেত এতিয়াও জীয়াই আছে, 110 বছৰ হ'ল। তেখেতে গৰু চৰাই থাকোঁতে আমাৰ য'ত মণিপুত্ৰ আছে তাত জংঘলৰ মাজত ইকৰাৰ মাজত এটা চাকি জ্বলা দেখা পায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান মৰিগাঁও জিলাৰ পাটেকিবৰীৰ আলিপুখুৰী সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থানলৈ বিতৰ্ক চলি থকাৰ সময়ত পাটেকিবৰী সত্ৰৰ সত্ৰাধিকাৰ আৰু সম্পাদকদ্বয়ৰ এই সন্দৰ্ভত সোধা গুৰুজনাৰ জন্মস্থান সম্পৰ্কে বহুতো তথ্য সদৰি কৰে। এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন। চেনেল আজি খবৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে শ্ৰী শ্ৰী আলিপুখুৰী পাটেকিবৰী সত্ৰতে গুৰুজনা জন্ম হৈছিল। আমি বহু বছৰৰ আগৰ বুৰঞ্জী চাবলৈ গ'লে অসম বুৰঞ্জীটো পোৱা যায়। ৰুদ্ৰসিংহৰ ৰুদ্ৰসিংহৰ দিনত, আহোম ৰজা লক্ষীসিংহৰ দিনত তামৰ ফুলি দিছে, ইয়াতে শংকৰদেৱৰ জন্ম হৈছে বুলি। আৰু শংকৰদেৱৰ জন্ম বৃত্তান্তত যিখিনি বস্তু থাকিব লাগে এই আলিপুখুৰীতেই আছে। তেখেতে শিঙৰি মন্দিৰলৈ যোৱা ব্ৰহ্মপুত্ৰৰ পাৰ হৈ ইয়াতেই আছে সেই এটা জান, সেইটো কয় বৰজান। আৰু তেখেতৰ অধীনত থকা যিখিনি সম্পত্তি বা মাটি বাৰী ব্ৰিটিছৰ দিনত প্ৰথম ছাৰ্ভে হয়, তেতিয়াই গুৰুজনা নামত ইয়াত 5 ঠাইতকৈ মাটি আছে। তাৰ পৰাও প্ৰমাণ হয় যে গুৰুজনা এই আলিপুখুৰী পাটেকিবৰী সত্ৰতেই জন্ম হৈছে। তাৰ বাদেও 12 বছৰ বয়সত তেওঁ ইয়াৰ পৰা বৰদোৱালৈ গৈছে। আৰু যিটো ৰাস্তাই গৈছিল বৰদোৱালৈ, সেই ৰাস্তাটো বেচামাৰি হৈ বাৰতি হৈ বৰদোৱালৈ গৈছিল। সেইটো তেনেই চমুবাট। আৰু তেখেতে 12জন ভকত লগত লৈ এই আলিপুখুৰী পাটেকিবৰী সত্ৰৰ পৰা বৰদোৱালৈ অহা যোৱা কৰিছিল আৰু বাৰতিত বহিছিল, আৰু সেইকাৰণেই বাৰতি বুলি জনাজাত। তাৰ উপৰিও আমাৰ তেখেত ইয়াৰ পৰা কছাৰী ল'ৰাৰ লগত যেতিয়া কাজিয়া পেচাল লাগি গুচি গৈছিল, প্ৰথমটো। দ্বিতীয়টো হৈছে যেতিয়া ইয়াত জনসাধাৰণৰ বেছি হ'ল, মাটি বাৰী কম, কেউচাইডে পানী হয়, ওখ টিলা মাত্ৰ অলপমান। সেই গতিকে তেওঁলোকে ৰাইজৰ সুবিধাৰ্থে ফৰিংতলী মাটি বিচাৰি বৰদোৱা পাইছিল আৰু তাতেই নামঘৰ সাজি তাত ৰৈছিল, আৰু তাৰ পৰা তেখেত ইয়ালৈ অহা যোৱা কৰি আছিল। তাৰ পাছত এই জেগাখিনি পৰিত্যক্ত অৱস্থাত ৰৈ যায়, হাবি জংঘলেৰে ভৰপূৰ হৈ যায়। আমাৰ স্থানীয় নুৰুদ্দিন নামৰ এজন মুছলমানে, তেখেত এতিয়াও জীয়াই আছে, 110 বছৰ হ'ল। তেখেতে গৰু চৰাই থাকোঁতে আমাৰ য'ত মণিপুত্ৰ আছে তাত জংঘলৰ মাজত ইকৰাৰ মাজত এটা চাকি জ্বলা দেখা পায়। ব্ৰিটিছ চৰকাৰক ক'লে, আৰু ব্ৰিটিছ চৰকাৰে তেতিয়া ৰায়চাহা ভূধৰ্ব কাকতিয়ে 14টা হাতীৰে আহি জংঘল কাটি সেই বস্তুখিনি আৱিষ্কাৰ কৰে, আৰু তেতিয়াই ইয়াত শংকৰদেৱৰ জন্মস্থান হৈছে বুলি প্ৰচাৰিত হয়। আৰু সেই বস্তুভাগ এতিয়াও আছে, আপোনালোকে এই ইউটিউবৰ জনতে দেখা পাব। আৰু তাৰপিছত ক্ৰমান্বয়ে ই জনাজাতলৈ আহিছে, আৰু শেষত 1987 চনত দিগেন বৰাৰ দিনত আমাৰ যিটো এতিয়া কীৰ্তনঘৰ তেখেতে বনাই থৈ গৈছে। আৰু তাৰ পিছৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে কম বেছি পৰিমাণে জানিছিল যে পাটেকিবৰী সত্ৰ এখন আছে বুলি, আলিপুখুৰীত জন্ম বুলি। গতিকে ইয়াতে আলিপুখুৰী আছে, ইয়াতে চালধোৱা পুখুৰী আছে, তেখেতৰ নামত মাটি আছে। আমাৰ বেক চাইডেও মাটি আছে। বৰথল দলৈ গাঁৱত ব্ৰিটিছ চৰকাৰে প্ৰথম ৰেভিনিউতেই শংকৰদেৱৰ নামত 52 বিঘা 13 মাটি দি থৈ গৈছে। গতিকে এইখিনি গোটেইখিনি ৰেভিনিউ ৰেকৰ্ডত আছে। ৰেভিনিউ ৰেকৰ্ড চালে এই
গুৰুজনা এই শ্ৰী শ্ৰী আলিপুখুৰী পাতেকেবিৰি সত্ৰতে জন্ম হৈছে বুলি ধাৰণা হয়। তাৰ বাদেও আপোনাৰ ইংৰাজ কবি লৰ্ড ডেণ্টনে কৈছে মোৰেবাৰী ষ্টেচনৰ পৰা 2.5 কিলোমিটাৰ আঁতৰত শংকৰদেৱৰ জন্ম হৈছে আলিপুখুৰী। গতিকে বৰদোৱা আৰু মোৰেবাৰীৰ বহুত ডিষ্টেঞ্চ আছে। আৰু আমাৰ ডক্টৰ মহেশ্বৰ নেওগ, বাকী আমাৰ যিখিনি পণ্ডিত আছে তেখেতসকলেও ধুনীয়াকৈ লিখি থৈ গৈছে বৰদোৱা ওচৰৰ আলিপুখুৰী নামে ঠাইত গুৰুজনাৰ জন্ম হৈছিল। আৰু কিছুৱে লিখি থৈ গৈছে মোৰেবাৰী অঞ্চলৰ পৰা অকণমান আঁতৰত আলিপুখুৰী নামে ঠাইত গুৰুজনাৰ জন্ম হৈছিলে। এই পাতেকীবৰী শব্দটো পিছত সোমাল, যিহেতু গুৰুচৰিত্ৰত কথাগুৰু চৰিত্ৰত পুথিয়ে পাঁজিয়ে পোৱা যায় গুৰুজনাৰ 3টা পাঠ কৰা আছিল, ব্যৱহাৰ কৰিছিল। সেই পাঠ কৰা 3টা এই পাতেকীবৰী থানতেই আৱিষ্কাৰ হ'ল। আৰু হোৱাৰ পিছত উপসৰ্গ হিচাপে পাতেকীবৰীটো শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবৰী সত্ৰ বুলি থান সত্ৰ বুলি কোৱা হ'ল। গতিকে আমাৰ কীৰ্তনঘৰৰ সন্মুখত দেখিব আপোনালোকে এই ইউটিউবৰ চেনেলতেই আমাৰ অৰিজিন পাঠ কৰা, যিটো পাঠ কৰা আজিৰ পৰা বহু বছৰৰ আগলৈকেই মাটিৰ লগত সমান হৈ আছিলে। কালক্ৰমত এই পাঠ কৰাটো তাৰ মাজৰ মাটিখিনি বহি গৈছে। আৰু কেতিয়াবা আমাৰ ভকতসকল দেখা পায় তাৰ পৰা এগছি ধুনীয়া পোহৰ ওলায়। আৰু তাৰ পৰা অনুমান কৰিব পাৰি যে গুৰুজনা নিশ্চয় ইয়াতেই জন্ম। আৰু এই খ্যাতিটো আজি নহয়, আজিৰ পৰা বহু বছৰ আগৰ পৰাই আছে। এজোপা শিলিখা গছ আছে, যিজোপা শিলিখা গছ মৰি গৈছিল, ভিতৰি মৰি গৈছিল, সেইজোপা শিলিখা গছ আকৌ ঔষধ পাতি দিয়াত এতিয়া পুনৰ্জীৱন পাইছে। দুযোৰ ফেঁচা আছে, মস্ত ফেঁচা আছে, মস্ত চকু আছে। আৰু সেই ফেঁচাখিনি দেখা পোৱা যায় মাঘী পূৰ্ণিমা দিনাখন। গতিকে আন শিলিখাৰ দৰে সেইজোপা শিলিখা নহয়, সেইজোপা শিলিখা ঘূৰণীয়া আৰু মিঠা। গতিকে গুৰুজনাই যি ভাল পাইছিল সকলোখিনি বস্তু ইয়াতেই আছে। আৰু আমি ভাবোঁ এই বৰজানেৰে তেখেতে কুসুম্বৰ ভূঞাই গৈ গুৰুজনাক ইয়াতেই পাইছিল কাৰণেই গোপেশ্বৰ বাবাৰ ঠাইত আৰু তাৰ পৰিপ্ৰেক্ষিততেই শংকৰ গুৰুৰ ইয়াতেই জন্ম হৈছে বুলি খ্যাত ৰৈছে আৰু ৰ'ব। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক যেতিয়া 16 চনত তেখেতৰ গুৰু বস্তু যিখিনি আছিল সেইখিনি ৰাইজৰ মাজলৈ লৈ যোৱা হ'ল। আৰু সেই বস্তুখিনিৰ দ্বাৰা এতিয়া মানুহে চাই বহুতে প্ৰমাণ পায়। সেই মানুহখিনি ইজনৰ পিছত সিজনৰ কথা ক'বলৈ লোৱাৰ পিছত ইয়াত মানুহৰ সোঁত ববলৈ ল'লে। বৰ্তমানেও ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আহে। আৰু আছাম টক্সৰ আৰু ইউটিউবৰ জৰিয়তে এতিয়া যিখিনি মানুহে জানিছে সেই জনাখিনিও যাতে ভাবে শংকৰ গুৰু শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবৰী সত্ৰতেই জন্ম বুলি। আৰু এটা ইয়াতে কথা ক'বলৈ চাল হিচাপে ব্যৱহাৰ কৰে কিছুমানে, যেনেকৈ বৰদোৱাৰ থানৰ নামত এলোচাও মাটি নাই। বৰ্তমান শুনিছোঁ আঙুলতাই বোলে চৰকাৰী মাটি দিছে কিবা টকা দিয়াৰ কাৰণে। কিন্তু 30 চনৰ চিতাবহীত প্ৰথম ছেটেলমেণ্টত ইয়াত মাটি আছে গুৰুজনাৰ নামত। আৰু সেই মাটি এতিয়াও আছে। ইয়াৰ মুছলমানসকল যেতিয়া ইয়াত আছিল সম্ভৱ গুৰুজনাৰ লগৰে চাংখাই পৰিয়ালৰ হ'ব লাগিব। আৰু তেখেতসকলে ইয়াত মাটি কম বুলি ভাবি 30 চনৰ চিতাবহী ৰেকৰ্ডত লিখি থৈ গৈছে 14.5 বিঘা মাটি তেওঁলোকে গুৰুজনাৰ নামত দান দি থৈ গৈছে। গতিকে এতিয়া গুৰুজনাৰ নামত দান দিয়া মানুহখিনিয়ে ইয়াত বেদখল কৰিব নোৱাৰে। আৰু 1960 চনত এই চৰকাৰেই এটা নিয়ম মানিছিলে যে 1960 চনত যিখিনি মুছলমানে ইয়াত মাটিবিলাক দান কৰি থৈ গ'ল তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ইয়াতে খেতি বাতি কৰি পেলাই এই থানতেই দি আছিল চুক্তি হিচাপে। ইয়াতে আমাৰ XYZ কোনোবা সম্পাদক আহিল বা কমিটি মানুহ আহিল, তেওঁলোকৰ জৰিয়তে মাটিখিনি আমাৰ একেবাৰে গুচি গ'ল, একো দিব নালাগে। তেওঁলোকক সুধিলে কোৱা যায় যে আমি দিলোঁ আগতেই। গতিকে সেইখিনি মাটি তেনেকৈয়ে আছে। বৰ্তমান যোৰাবান্ধীত 2 বিঘাকৈ মাটি দিছিলে অসম চৰকাৰে। দিয়াত 1960 চনত 62 চনত যুদ্ধ লাগিল। যুদ্ধ লগাত তেওঁ গুণ্ডা মানুহৰ কাৰণে তাত যাব নোৱাৰিলে। শেষত আমি 2016 চনত সেই মানুহখিনি সেই চুক্তিখন বাহাল ৰাখি মৰিগাঁও জিলাৰ উপায়ুক্ত হেমেন দাসৰ জৰিয়তে আৰু আপোনাৰ
ৰেভিনিউ ব্ৰাঞ্চৰ পুষ্পাঞ্জলি দাসৰ জৰিয়তে সেই মানুহখিনিৰ লগত আলোচনা কৰি আমাৰ বৰফল দুধৈ গাঁৱত যি শংকৰদেৱৰ নামত আছে 52 বিঘা 13 মাটি, তাৰে আমি 22 বিঘা মাটি তেওঁলোকক এৰি দিছোঁ। আৰু তাত পিটনি হিচাপে আছে, তেওঁ সেইখিনি অসম চৰকাৰে যোৱাবাৰ বান্ধিব নোৱাৰিলে পানীৰ অভাৱত, আৰু এইবাৰ তেওঁ আধা বান্ধি দিলে। মই ভাবোঁ এই ছমাহত খৰালি দিনত সেইখিনি বান্ধি দি পেলাই এই মানুহখিনিক তালৈ পঠিয়াই দি পেলাই আমাৰ এই থানখনৰ যিখিনি মাটি আছে সেই মাটিখিনি দি অসম চৰকাৰে সেই মাটিখিনি কেওকাষে ৱাল মাৰি দিলে নথৈ সুখী হ'ম। কিন্তু ইয়াত কোনো বিলেখন নাই আৰু বিলেখন মুক্ত। 3জন মুছলমানে দান দিছে, চিতা বহি আছে মোৰ হাতত জবানবন্দী কপি আছে, সকলোখিনি মোৰ হাতত আছে। আৰু যাৰ বলত আমি হাইকোৰ্ট কৰি পেলাই আমি সেই টকাটো ইয়ালৈ আনিব পাৰিছোঁ বৰদোৱা ঘূৰুৱাই দি। এই 3জন মানুহৰ নাম জানিব পাৰিমনে আপোনাৰ পৰা? মোৰ মনত নাই, আছে চিতাবহীত আছে। জালালুদ্দিন আৰু ফকৰুদ্দিন একেলগে আছিলে, মই মনত তেনেকৈ নাৰাখোঁ। মস্ত এটা টিলা আছে, সেই টিলাটোতেই মহেন্দ্ৰ কন্দলী টোল বুলি ভাবে কিছুমান মুছলমান লোকসকলে, গতিকে তাতো তেওঁলোকেই চাকি বন্তি জ্বলাই ৰাখে। গতিকে ইয়াৰ পৰা অনুমান হয় ইয়াতে কছাৰী গাঁও আছে, ধুলৈ গাঁও আছে, তেওঁৰ লগত থকা সকলোখিনি বস্তু ইয়াৰ চাৰিপাশে আছে। গতিকে অসমৰ ৰাইজেও বুজিব লাগিব, সকলোৱে বুজিব লাগিব, কিবা এটা কামৰ কাৰণে কিবা এটা কৰি যদি গুৰুজনাৰ জন্মস্থান দুঠাইত লৈ বিতৰ্কৰ সৃষ্টি হয় তেতিয়াহ'লে আমাৰ নিজৰেই সন্মান হানি হোৱাৰ নিচিনা হয় হিন্দু সমাজৰ। যাতে সেইবিলাক নহৈ যিখিনি পুথিয়ে পাজিয়ে লিখি দি গৈছে সেইটোকে মানি চলক। বৰদোৱা আমাৰ নমস্য, আমি বৰদোৱা সদায় সেৱা কৰিম। গতিকে লীলাভূমি বৰদোৱাও সিদিনাখনলৈকে আছিলে। আজি 2008 চনত তৰুণ গগৈ চৰকাৰ আৰু গৌতম বৰাই 1 কোটি টকা দিয়াৰ কাৰণে বৰদোৱাই কেছ কৰি লৈ গ'ল। 2014 চনত ইয়াৰ নথিপত্ৰ মাটি বাৰী সকলোবিলাক উলিয়াই কৰি লৈ হাইকোৰ্ট কৰাত হাইকোৰ্টে ৰায় দিলে আলিপুখুৰী মৰাবাৰী অঞ্চলৰ ওচৰত পাটেকুৰি ঠাইত জন্ম হৈছে বুলি, আৰু 1 কোটি টকাটো বৰদোৱা ঘূৰুৱাই দি পেলাই আকৌ এই আলিপুখুৰী পাটেকুৰি সত্ৰত দিছে। আৰু সেই টকাখিনি গভৰ্ণমেণ্টৰ প্ৰথম অনুদান, সেই অনুদানে সৈতে ইয়াৰ চাৰিওপাশে বাউণ্ডেৰী মাৰিছে, ঘৰ দুৱাৰ বনাইছে। তাৰপিছতো আপোনাৰ আজি 2 বছৰৰ আগত কেশৱ মহন্তই ইয়াত 50 লাখ টকা অসম চৰকাৰৰ তৰফৰ পৰা দিলে এটা আলহী ঘৰৰ কামো প্ৰায় সম্পূৰ্ণ হৈছে। কিন্তু আমাৰ যি ভকত থাকে ইয়াত সত্ৰাধিকাৰ থাকে, তেওঁলোকৰ কোনো খোৱা ব্যৱস্থা নাই। কমিটিৰ তৰফৰ পৰা খোৱা ব্যৱস্থা দিয়ে, ওচৰৰ স্থানীয় মুছলমানসকলে খোৱা ব্যৱস্থা কৰে। গতিকে আমি ভাবোঁ আমাৰ যিখিনি বিতৰ্ক চলে মুছলমান লৈ পেলাই এই থানখনৰ প্ৰতি যি সহানুভূতি অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে আহিয়ে চকুৰে চালে গম পাব ওচৰ পাজৰৰ মানুহখিনি মিয়া নে অসমীয়া। যদি এই মিয়া মানুহখিনি এই মুছলমান মানুহে থানখন ধৰি নাৰাখিলেহেঁতেন তেতিয়াহ'লে হয়তো 83 চনৰ আন্দোলনতে এই থানখন জন্ম লাগিলহেঁতেন বা ঘূৰাই দিব পাৰিলেহেঁতেন। গতিকে মই ভাবোঁ অসমৰ ৰাইজক কাতৰে অনুৰোধ কৰিছোঁ, আপোনালোক আহক, গুৰুজনাৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটেকুৰি সত্ৰ চাওক, আৰু আলিপুখুৰী চাওক, চাউলধোৱা পুখুৰী চাওক, স্নানঘাট চাওক, বৰজান চাওক, আৰু তেখেতে লেখা টেবুল চাওক। গতিকে আহক, কৰজোৰে অনুৰোধ কৰিছোঁ। এই ইউটিউবৰ জৰিয়তে আপোনাৰ ওচৰলৈ ধন্যবাদ জ্ঞাপন কৰি মই মন্তব্য সামৰণি মাৰিছোঁ। মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ প্ৰতিবেদন, আজিৰ খবৰ। ব্যৱসায়ৰ বাবে আপোনাক ছাগলী লাগে নেকি? তেন্তে পলম নকৰি আজি যোগাযোগ কৰক PR গড ফাৰ্মৰ সৈতে। দেৰগাঁৱৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান PR গড ফাৰ্ম, দেৰগাঁও, নিয়া ৰঙামাটি, সাগৰগাঁও, গোলাঘাট, অসম। যোগাযোগৰ নম্বৰ 8876059581 and also follow Pranjal Hazarika on YouTube.